মিঠাৰ পিছত কি আহে আমাৰ মিঠা খোৱাৰ পিছত সঁচাকে নিমখীয়া খাবলৈ মন যায় নহয় জানো গতিকে আমাৰ প্লেটাৰত সদায় মিঠাইৰ লগত চাহৰ প্লেটাৰখন সদায় মিঠাইৰ লগত নিমখ থাকে হয়নে গতিকে এবাৰ লালমোহনৰ ৰেচিপি চালে লালমোহনৰ ৰেচিপিৰ লগতে এইবাৰ চয়নিকা শৰ্মা তেওঁ খুব সুন্দৰ বিহু অতিও তেওঁ বিহু যেহেতু এইবাৰ ঘৰত নাচিব পৰা নাই গতিকে তেওঁ বিহু নাচাৰ হলনি ঘৰত তেওঁ ব্ৰেডেৰে কেনে ধৰণে কাটলেট বনাইছে সেই ৰেচিপি আমালৈ পঠিয়াইছে চাওঁ আহক তেওঁৰ সেই বিশেষ ব্ৰেড কাটলেট এতিয়া মই বনাবলৈ লৈছো ব্ৰেড কাটলেট তাৰে কাৰণে মোক লাগিব দুখন ব্ৰেড বইল আলু অকমান নিমখ আৰু চাট মছলা আলুখিনি আমি এটা বাটিত লৈ লৈছো তাৰ পিছত দুখন ব্ৰেড অকমান নিমখ আৰু অকমান চাট মছলা দি দিছো এতিয়া আমি আলুখিনিৰ লগত ব্ৰেডখিনি ধুনীয়াকৈ সানি লম আলু আৰু ব্ৰেডখিনি আমি এইদৰে অকমান পিটিকি লৈছো এনেকে অকমান গোল বনাই শেপ দিব লাগিব কাটলেটখিনি এনেকে বল এটা বনাই টিপি দিলে ধুনীয়া শেপ হয় এইদৰে আমি নিজৰ মতে শেপ দি পেলাই ধুনীয়াকৈ এতিয়া ভাজি ল'ম কেৰাহী পাতি দিছোঁ কেৰাহীত অকণমান ৰিফাইন তেল দি দিছোঁ গেছটো ল' ফ্লেমত দি এনেকৈ ভাজিলে হ'ল এনেকৈ এবাৰ উলটাই দি চাব পাৰে খুব সহজতে আৰু কম বস্তুৰে হোৱা আমি এটা এটাকে নমাই দিম হৈ গ'ল আমাৰ ব্ৰেড কাটলেট